চকুৰে হাঁচতিয়া বাটেৰে শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে শীত জোনাককে মই চমকো মৰমৰ অসমবাসী ৰাইজ নমস্কাৰ দেৱাপ্ৰতিম ব্লগছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো গাইজ থাম্বনেইলৰ টাইটেল অলৰেডি গম পাইছে কিহৰ ওপৰত ভিডিঅ' তো আমি বিশেষ কৈ নাথাকোঁ এতিয়া যাম তো মোৰ চাইকেলখন হৈছে বঢ়িয়া মানে কি ক'ম পামচাৰ হৈছে চাইকেলখন তো চাকাত বজে ফুটি মানে তো জাষ্ট দুটা চাইকেল লৈ যাম বাকী মাইক চাইকেল লোৱা নাই আজি কাৰণ সেই আৰু মাইক চাইকেল লোকে ক'ত যাম হেডফোন এটা লৈছোঁ এইটো মানে কথা পাতিব ৰাস্তাত তাৰে ফোন কৰিলি তো বোলক এতিয়া যাওঁ তো মানে কেছটো কি আমাৰ মানে পাঠশালা এটা ইউটিউব চেনেল আছে ওৱান ষ্টাৰ বুলি তো বিশ্বদা মানে মোৰ চিনাকি মোৰ দাদাই হয় তো মানে সেই বিশ্বদা তাকে যাম এতিয়া মানে দাদাহঁতে কিবা ফিল্মৰ কাম কৰি আছে বুদ্ধেশ্বৰ ষ্টুডিঅ' বুদ্ধেশ্বৰ আৰু কিবা কিবি কাম কৰি আছে তো দাদা ষ্টুডিঅ'টো চাই আহোঁ আৰু কি কোনো কৰি আছে আহোঁ অলপ খবৰ চবৰ লৈ আহোঁ তো বোলক যাওঁ নেকি তো গাইজ এইফালে মই বিশ্বদাৰ ঘৰ বিশ্বদা ষ্টুডিঅ' তো ওৱান ষ্টাৰ দেখছি ইফালে আছে বিশ্বদা এইটো বিশ্বদা তো কাম চলি থাকে একদম বাকী চাওক মই প্ৰথমবাৰ নেকি ষ্টুডিঅ' দিছোঁ লাইফত মানে তামাম বনাইছে বিশ্বদা ষ্টুডিঅ'টো বাকী ইফালে কম্পিউটাৰ লেপটপ আৰু এইখানে ডকুমেণ্টাৰী মই কৈছিলোঁ আহোঁতে ষ্টৰি অফ বুদ্ধেশ্বৰ তো বিশ্বদা ক'ব পাৰোঁ ডকুমেণ্টাৰী মানে কথা অলপ আৰু আজি আলোচনা কৰিম কিছুমান কথা চাই থাকোঁ ভিডিঅ' তো গাইজ প্ৰথমতে মই আজি যিটো কাৰণে আহিছোঁ মেইন কাৰণ হ'ল দ্য ষ্টৰি অফ বুদ্ধেশ্বৰ বিশ্বদা এখন ফিল্ম বানি আছে আৰু ক'ত গৈছে দাদা ফিল্মখন এইখন আপোনাৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পঠাইছোঁ আমি আৰু তাৰ পৰা চিলেকশ্যন হৈছে বৰ্তমান আৰু চাগে আমাৰ ভাল ৰিজাল্ট আহিব আৰু চিলেকশ্যনৰ পিছততো আপোনাৰ ফাইনেল ৰিজাল্টটো আহিব তো যিয়ে নহওক আমাৰ ফাৰ্ষ্ট কামতে যে আমি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত যে চিলেকশ্যন হৈছে তো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু আমি মানে চেষ্টা কৰি আছোঁ আৰু এনেকৈ পাঠশালাৰ ধৰি লওক যিখিনি মানে আপোনাৰ শিল্পী আছে গোটেইখিনিৰ ওপৰতে মই ডকুমেণ্টাৰী বনাই আছোঁ অলৰেডি 4-5খন বনালোৱে তো এইখন হৈছে আমাৰ দ্য ষ্টৰি অফ দ্য বুদ্ধেশ্বৰ এইখন হৈছে মানাছৰ তেখেতৰ ঘৰটো হৈছে মানাছৰ তেখেতৰ হৈছে মানাছৰ এগৰাকী মানে বনকৰ্মী আৰু প্ৰথমতে তেওঁৰ ষ্টৰিটো বহুত বেলেগ এতিয়া নকওঁ মই পিছত যেতিয়া ফিল্মখন তুমি দি দিবা আৰু ইতিমধ্যে আমাৰ ডকুমেণ্টাৰীটোৰ তোমাৰ ট্ৰেইলাৰটো ৰিলিজ কৰিছোঁ আমি তো ট্ৰেইলাৰটো ৰিলিজ দি দিম তো গাইজ মানে অলপ যদি বিচৰা কৈ দিয়ে মানে বুদ্ধেশ্বৰ যিটো মই আজি এটা যিটো কাৰণে আহিছোঁ মেইনলি তো মানে মোৰো বহুত ভাল লাগি আছে আমাৰ পাঠশালা মানে কিবা কাম কৰিলেও ভাল লাগে তো অলপ দাদা ষ্টৰিটো থুলমূলকৈ কৈ দিব আমাক মানে কেনেহেন ষ্টৰি অফ বুদ্ধেশ্বৰ তো অলপ থুলমূলকৈ কৈ দিয়ে ষ্টৰিটো হৈছে তেওঁৰ লাইফৰ ওপৰত তেওঁ আৰম্ভণি কৰিছিল তেওঁ মানে প্ৰথমতে তেওঁ চিকাৰী আছিল এজন চিকাৰীৰ পৰা মানে তেওঁ কনভাৰ্ট হৈ ধৰি লওক কিবা বেলেগ কাৰণত বা কি কাৰণত কেনেকৈ কি হৈছে ক'ব নোৱাৰোঁ কিন্তু তেওঁ বৰ্তমান মানে এজন মানাছৰ মানে গড় আৰু হাতী প্ৰটেকশ্যন কৰি আছে তো তাকে দেখি আমি আৰু আমাৰ লগতে বহুত ধৰি লওক নিউজ পাইছে আপোনালোকে তো তাৰে আগতে আমি কামখিনি কৰি আহিছোঁ তো বৰ্তমানটো আমি ক'ব নোৱাৰোঁ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলটো চিলেকশ্যন হৈছে কিন্তু আমাৰ নেশ্যনেল য'ত আপোনাৰ কিছুমান এৱাৰ্ড আহে দিয়ক সেই বৰ্তমান আমি নকওঁ এতিয়া কিন্তু পিছত কৈ আছোঁ এই গোটেইখিনি কথা তো আমি তাতেও পঠাইছোঁ ডকুমেণ্টাৰী ফিল্মখন আৰু এই ডকুমেণ্টাৰী ফিল্মখন হৈছে সময় 15 মিনিটৰ আৰু ইয়াত ডাইৰেকশ্যন কৰিছে বিশাল চৰকাৰী মই গোটেই যিখিনি মানে ধৰি লওক চিনেমাটোগ্ৰাফৰ কামখিনি মই গোটেইখিনি কৰিছোঁ আৰু লগতে এছিষ্টেণ্ট ডাইৰেক্টৰ কৰিছোঁ আৰু তাৰ লগতে মই আমাৰ প্ৰডাকশ্যন হিচাপে ওৱান ষ্টাৰ তো আমি গোটেইখিনিয়ে ভালকৈ কাম কৰিছোঁ আমাৰ টীমৰ আৰু আছে বহুত কেইগৰাকী তো গোটেইকেইগৰাকীয়ে মানে ভালদৰে কামখিনি কৰাৰ কাৰণে আজি আমি সফল হ'বলৈ মানে এতিয়া বিশ্বদা ফিল্ম মানে আছে আপোনালোকৰ ফিল্মখন পাব মই ডিচিশ্যনত দিম ট্ৰেইলাৰটো চাব ডিচিশ্যনত আছে কিন্তু প্ৰথমতে অলপ বিশ্বদাৰ বিষয়ে জানি লওক নেকি তো বিশ্বদা তুমি মানে প্ৰথমতে ক'ত পঢ়ি শিক্ষা জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলা শিক্ষা জীৱন মই প্ৰথমতেতো মই প্ৰাইমাৰীটো বাহিৰত কৰিলোঁ তোমাৰ কি বুলি আমাৰ গাঁৱতে কৰিলোঁ তাৰপিছত ক্লাছ 5ৰ পৰা আনন্দমত পঢ়িছোঁ ক্লাছ 10লৈ আনন্দমত পঢ়িছিলোঁ আমাৰ আনন্দমতে পঢ়ে বিশ্বদাই মানে পঢ়িছিলোঁ তাৰপিছত এক্সেলেঞ্চি তাৰপিছত বজালী কলেজৰ টুৰিজিম ডিপাৰ্টমেণ্টত পঢ়িলোঁ তো বৰ্তমান মোৰ ডিগ্ৰীটো কমপ্লিট হ'ল আৰু এতিয়া অলপ কৰি আছোঁ অলপ চলপকৈ তো বহুত ভাল কাম কৰি আছে একচুৱেলি ক'ব গ'লে আপোনালোকে জানে ওৱান ষ্টাৰ বহুতে জানে তো ডকুমেণ্টাৰী বা সেনেকৈ বিভিন্ন ভিডিঅ' বনাই দাদাই তো লাগি আছে আৰু আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আমাকো দাদাকো চবকে মানে চবেই একেলগে আগবাঢ়ি যাব লাগিব নেকি এইটো আপোনালোকৰ মৰমখিনি পালে আমি আগবাঢ়িব পাৰিম নহ'লেতো আপোনালোকৰ একো নহয় তো আপোনালোকে ছাপোৰ্ট কৰিব ইয়াকো ছাপোৰ্ট কৰিব আমাকো কৰিব সকলোকে কৰিব যদি কামখিনি ভাল লাগে তেতিয়া ছাপোৰ্ট কৰিব দিয়ক এনেই ছাপোৰ্ট কৰিব নালাগে আৰু প্ৰথম কথাটো হৈছে কি ইউ এজন ব্লগাৰ খুব কম দিনৰ ভিতৰত মানে ভাল ছাবস্ক্ৰাইবাৰ আহিছে কম সময়ৰ ভিতৰত
তো আৰু আগবাঢ়ক, আমিও ছাপোৰ্ট কৰি আছোঁ পাৰাখিনি। তো আমাৰ ইউটিউবটো হৈছে প্ৰথম কথা আমি ওৱান ষ্টাৰ চেনেলটো আমাৰ ওৱান ষ্টাৰ, আৰু আমি তাত মানে অফিচিয়েল ভিডিঅ' মানে ধৰি লওক অফিচিয়েল চং ভিডিঅ' কৰোঁ, তাৰপিছত ডকুমেণ্টাৰী আৰু শ্বৰ্ট ফিল্ম আমাৰ 3টা টপিক লোৱা হৈছে। আৰু তাৰপিছত এটা মোৰ পাৰ্চনেল ব্লগ আছে ওৱান ষ্টাৰ হয় বুলি, তো সেইটো চাব আপোনালোকে যায়। আৰু আমাৰ ওৱান ষ্টাৰ এটা টিম আছে দিয়ক, খুব ধুনীয়াকৈ আমি গোটেইকেইজনে লগ হৈ কামখিনি কৰোঁ। আৰু সেইখিনি আৰু সেইখিনি দিয়ক। আৰু বহুত কষ্ট আছে তাৰ ভিডিঅ'ত নাম দাদাও জানে, মানে মইতো কৰি মানে হ'লেও জানো, মানে ভিডিঅ'তে দেখছোঁ মানে ধৰক এইগিলাখান ৰিফ্লেক্টত ধৰা বা লাইটৰ জগাৰ বা এডিটিং, মেইন কথা এডিটিং, মেইন বস্তু এডিটিঙত মানে কি ক'ম আৰু সেয়ে আৰু জানেই আপোনালোকে। তো আৰু ইফালে কেমেৰা ডাইৰেকশ্যন দাদাই থাকে, তো মানে চবখিনি বহুত কষ্ট হয়। তো আপোনালোকে মৰম দিলে ভাল লাগে, মানে ভিউৱাৰ্ছ লাইক ছাবস্ক্ৰাইব দিলে ভাল লাগে আৰু মনটো। তো সেই দাদা চেনেলটো চাব মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো। বাকী অলপ সময় আছোঁ দাদা হাততে, তো চাই থাকক ভিডিঅ'টো। তো গাইজ মানে যে বহুত বেছি ভাল লাগিল, সঁচাই কৈছোঁ। মানে এজন ইউটিউবাৰে মানে এইগিলাখন বস্তু চাই ভাল পায় না, ষ্টুডিঅ'টো দিওঁ। তো মোৰো ইচ্ছা আছে সেইকেইটা ষ্টুডিঅ' বনাবা, আৰু বনাম মানে যদি আপোনালোকে এনেকৈ মৰম দি যায়, আশীৰ্বাদ কৰি যায়, তো একদিন মই বনাব পাৰিম এনেকৈ। সেয়া আৰু সেইকাৰণে দেখি ভাল লাগছে কিবা এটা আজি কিনে ভাল লাগছে। তো আৰু এই লাইটটো ভাল লাগছে, মোৰ বিশ্বতে এই লাইটটো ভাল লাগছে, মানে কোৱালিটি ভাল হয়। সেইদিনা মই ঘৰত যেতিয়া ৰাতি ভিডিঅ' বনাম মানে ওচৰতে দেখা পাই মুখখন গলাদি মানে কিবা হেন পায়। তো মানে আজি ভাল লাগছে ভিডিঅ'টো মানে বান্ধি। তো এইখন বস্তু ভাল লাগছে। বাকী ষ্ট'ৰী বুদ্ধিষ্টৰ দেশলৈ মানে সেয়ে ভাল কাম কৰি আছে। তো ভাল কাম কৰিলে মানে সেয়ে কষ্ট কৰিলে সফলতা পাই বুলি মই সেইদিনা কৈছোঁৱেই। তো কষ্ট কৰি আছে ল'বই দিম, সেয়া আপোনাৰো কষ্ট কৰা সফল হ'ব। তো কি ক'ম অলপমান ঘৰত যাম, অলপ সময় আছোঁ বাৰু ইয়াতে। তো সেই কম লাগছে এতিয়া আহি। তো ঘৰত যে লগ পাই আছোঁ, ৰাস্তাত ভিডিঅ' বনাব যিহেতু আন্ধাৰ মুন্ধাৰ একো দেখা হোৱা নাই। তো ঘৰত যে লগ পাই আছোঁ, বাই বাই। তো গাইছ আজি হ'ল নেক্সট ডে, মানে কালি গোটেই ভিডিঅ' এডিট কৰিছোঁ, কিন্তু কালি দিব পৰা নাছিলোঁ একচুৱেলি, কাৰণ কিবা কাম আছিল। তো সেইকাৰণে কালি ভিডিঅ' দিয়া নহ'ল। তো আজি ঘৰ আজি ছেকেণ্ড ডে। তো মই কলেজৰ পৰা আহি কিনে মানে ভিডিঅ'টো চব চালোঁ, এডিট চেডিট হৈ গ'ল। তো এতিয়া জাষ্ট ভিডিঅ'টো দিবা আছে। তো লাষ্টৰ ক্লিপটো বনাই আছোঁ। তো সেয়ে যদি ভিডিঅ' ভাল লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি ক'ব কেনে পালা। ইনষ্টাগ্ৰাম ফ'ল' কৰি ল'ব, আইডিটো আহি থাকোঁ, আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। তো সেয়া লাইক শ্বেয়াৰ কৰি দিব। তো দিয়ক আকৌ লগ পাম নতুন ভিডিঅ' এতিয়া। আজিলৈ বাই বাই, জয় অসম, টাটা, গুড নাইট।